সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ নপুৰণি নেতাসকল বিধায়ক হ'বলৈ সাজু হৈছে। হাজো-শুৱালকুছি বিধানসভা সমষ্টিত শাসকীয় দল বিজেপিৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত আছে যুৱ বিজেপি নেতা মনোজ দাস। প্ৰায় ২৫টা বছৰ ধৰি বিজেপি দলৰ সৈতে জড়িত হৈ আছে মনোজ দাস। ৰাইজৰ স্বাৰ্থত আৰু ৰাইজৰ কাষত দিনে নিচাই সেৱা আগবঢ়াই আহিছে বুলি জনায় তেওঁ। ২০২৬ চনৰ নৱগঠিত হাজো-শুৱালকুছি সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ ফলত উক্ত সম্প্ৰদায়ৰ সদস্য হিচাপে মনোজ দাসে প্ৰাৰ্থিত্বৰ আশা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। স্থানীয় ৰাইজৰ মাজতো এইবাৰ নিজৰ গাঁৱৰ সন্তান মনোজ দাস বিধায়ক হওক বুলি আশা প্ৰকাশ পোৱা গৈছে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট। K Live 36 T5